Hey guys, welcome back my YouTube channel. So guys, আজি আকৌ এটা নতুন ভিডিও লৈ আইছো আৰু ভিডিওটো আজি খুবেই ভাল লগা বস্তু গাইস। সিদিনাখন যেটো স্কুলত পেইন্টিং কৰিছিল ন, মানে এটা কাৰ্টুন ছবি আঁকিছিল। সো সেই ছবি অকা স্কুলতে আকৌ এবাৰ ছবি আঁকিবলৈ যাম। মানে কি হ'ল ন, সিদিনাখন মানে কোনো নথকা অৱস্থাত স্কুলত মই ছবিখন আঁকি আইছিলো। পিছত আকৌ বাইদেউ দেখিলে, দেখি কেনে আকৌ মানে স্কুলত আকৌ ছবি আঁকিবলৈ মাতিছে। সো গাইস, আজি সেইখন স্কুলতে আকৌ যাম। তো বাইদেউ নাই চাগে, এতিয়ালৈকে ছুটি দিলে, আকৌ বাইদেউ ঘৰ গ'ল চাগে। সো এতিয়া মই যাওঁ, আকৌ ছবিখন আঁকি দিম। মানে অথনিতে 10টা মানতে গ'ল হয়, অলপ সময়ৰ মানে সময় নাছিলে। সো সেইকাৰণে অলপ মানে পিছবেলা যাবলগীয়া হ'ল। সো গাইস, সেইকাৰণে আকৌ আহিছোঁ এইখন স্কুললৈ, মানে ছবি এখন আঁকি দিওঁ আৰু। সো গাইস, ভিডিওখন ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু। তো গাইস, ব্লগ ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ গৈ সোনকালে আঁকিবলৈ চেষ্টা কৰিম। তো সেইখন স্কুল যিখন মই কোনো নথকা অৱস্থাত ছবিখন আঁকিছিলোঁ আৰু এইটো দেখিবলৈ পাই আছে আপোনালোকে। ছবিখন ওচৰৰ পৰা দেখাম বাৰু। ভিডিওটো সম্পূৰ্ণ চাই থাকক আৰু ভিডিও যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু। ফাইনেলি আজিৰ কাৰণে ইমানতে থৈছোঁ আৰু কাইলৈ আঁকিব আছে। সো আজি ইয়াতে থৈছোঁ আৰু ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সহায় কৰিছে আজি হিমালয় দা।